হাই ফ্ৰেণ্ডছ, কি খবৰ? ভালে আছেনে আপোনালোক? মই মৃন্ময় আজি পুনৰ আকৌ আপোনালোকক মোৰ ইউটিউব চেনেল আল্টিমেট লাইফলৈ স্বাগতম জনাইছোঁ। আজি ভিডিঅ'টো আৰম্ভ কৰিবলৈ লৈছোঁ। তো তাৰ আগতে জনাইছোঁ যে একচুৱেলি ঘৰত থাকি লকডাউনত বৰ অশান্তি লাগিছে, মানে সেইকাৰণে অলপ ওলাই যাব বিচাৰিছোঁ আৰু আপোনালোকে ভিডিঅ'টো চাই থাকক। ভিডিঅ'টো আৰম্ভ কৰিবলৈ লৈছোঁ দেই। মই আহি আছোঁ। আপোনালোকে দেখা পাইছে নেশ্যনেল হাইৱে এইটো আপোনাৰ আমি এতিয়া পাম পথালি পাহাৰ টোলগেট দেখা পাইছে দূৰৰ পৰা। ইয়াৰ কাষতে এটা ইণ্ডাষ্ট্ৰি আছে, দেখাই আছোঁ আপোনালোকক। আৰু টোলগেটৰ কাষতে এখন আপোনাৰ ৰেষ্টুৰেণ্ট আছে। তো এইখনত আপোনালোক কেতিয়াবা আহিলে এইফালে ইয়াতে খোৱা বোৱা কৰিব। বৰ ধুনীয়া খোৱা বোৱাৰ ব্যৱস্থা আছে, মই খাইছোঁ ইয়াত। আৰু এইখন দেখা পাইছে টোলগেটখন আপোনালোকক দেখাইছোঁ। আৰু ইয়াৰ কাষতে এইটো ইণ্ডাষ্ট্ৰিটো ভিতৰলৈ বহুত ডাঙৰ এৰিয়া হয়, ভিতৰলৈ সোমোৱা নাই, বাহিৰৰ পৰাই আপোনালোকক দেখাই আছোঁ। এতিয়া টোলগেটৰ তলেদি পাৰ হৈ যাম, আপোনালোকে চাই থাকক। একচুৱেলি এটা মানে কি আৰু আমনিদায়ক পৰিৱেশত থাকি থাকি আমনি লাগিছে, ওলাই আহিছোঁ অকণমান মনটো ফৰকাল হওক বুলি। গাড়ী ঘোঁৰা একোৱেই নাই ৰাস্তাত। সেয়ে আৰু এতিয়া আপোনালোকে দেখা পাব এটা মন্দিৰ আছে, শিৱ মন্দিৰ, শান্তি শিৱ মন্দিৰ বুলি কয়। আপোনালোকক দেখাইছোঁ এতিয়া পুল এটা আছে, কালভাৰ এটা আছে, কালভাৰটো পাৰ হৈ মন্দিৰটো দেখা পাব। যদি আপোনালোকে লখিমপুৰলৈ কেতিয়াবা আহে বেলেগ জেগাৰ পৰা, এইয়া মন্দিৰত সোমাব, ধূপ চাকি দি যাব, সেৱা কৰি যাব। শান্তি শিৱ মন্দিৰ, বম বম ভোলে। ইয়াৰ পাছতে আপোনালোকক দেখাই আছোঁ যে শান্তি শিৱ মন্দিৰ পোৱাৰ আগত এটা টাৰ্ণিং আছে ৰাস্তাৰ। তো এইটো এটা বৰ ভয়াৱহ টাৰ্ণিং হয়। যদি আপোনালোকে যান বাহন চলাই আহে টাৰ্ণিংটোত অলপ শ্ল' কৰি আহিব, কাৰণ ইয়াতে বহুতো ধৰণৰ মানে পথ দুৰ্ঘটনা সংঘটিত হৈছে। আগতে বহুতে প্ৰাণ হেৰুৱাবলগীয়া হৈছে এই এৰিয়াটোত। ইয়াৰ কাষতে আছে আপোনাৰ ট্ৰেইন লাইন, এইটো ট্ৰেইন লাইন আছে এইফালে, এইটো দেখা পাইছে ট্ৰেইন লাইন হয়। আৰু এইটো ৰাস্তাৰে গৈ আমি অলপ পিছতে আৰু এটা টাৰ্ণিং পাম, পাহাৰৰ ওপৰলৈ উঠি যাব লাগিব। আৰু সেই টাৰ্ণিংটো এটা বৰ ভয়াৱহ টাৰ্ণিং হয়, মানে এক্সিডেণ্ট জ'ন বুলি ক'ব লাগিব। বহুতো মানুহ ইয়াতে এক্সিডেণ্টত মানে পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱাবলগীয়া হৈছে আগতে, আৰু হৈয়ে থাকে। তো মানে বস্তুটো এনেকুৱা হয়, ওপৰৰ পৰা নামি আহিব লাগে আৰু নামি আহি টাৰ্ণিং হয়, আৰু মানুহে মানে নিজৰ নিয়ন্ত্ৰণ হেৰুৱাই একচুৱেলি ইয়াতে দুৰ্ঘটনাত পতিত হয়। বহুতে প্ৰাণ হেৰুৱাইছে এই জেগাটোত। আৰু এইটো কাৰণে সকলো আপোনালোক দূৰণিবতীয়া ৰাইজসকলক কৈছোঁ আৰু যদি এইটো ৰাস্তাত কেতিয়াবা গাড়ী বাইক লৈ আহে, এই টাৰ্ণিংটো তো ইয়াতে যথেষ্ট সাৱধানতা অৱলম্বন কৰিব আপোনালোকে। কাৰণ আপোনালোক সকলোৱে দীৰ্ঘায়ু কামনা কৰোঁ, যিকোনো অকাল মৃত্যুৰ কামনা নকৰোঁ। গতিকে আপোনালোকে ভালদৰে অহা যোৱা কৰিব এই ৰাস্তাটোত, এই পথটোত। যিসকলে ভিডিঅ'টো চাই আছে তেখেতসকলেও যদি এইপিনে অহা যোৱা কৰে তেতিয়াহ'লে সাৱধান হ'ব। এনেকৈ ট্ৰাক গৈ থাকিলেও ট্ৰাকৰ পিছত যোৱাটো এইকণ জেগাত বহুত মানে ভয়ংকৰ পৰিৱেশ, যিটো পাহাৰ আপটো বহুত বেছি মানে। ইয়াৰ কাষতে আপোনালোকে এইটো দেখা পাইছে, তো এটা কাঠৰ মিল আছিলে, মিল মানে এইটো হাবিয়ে ঢাকি আছে, ভিতৰ ফালে আছে। এতিয়া বৰ্তমান চিমেণ্টৰ গুদাম হয়। তো ইয়াৰ পিছত আমি পাম PTC ফাৰ্ষ্ট গেট, এইটো PTC ফাৰ্ষ্ট গেট বুলি কয় এই জেগাখনক। তো PTC ফাৰ্ষ্ট গেট অৰ্থাৎ অৰুণাচল প্ৰদেশ পুলিচ ট্ৰেইনিং চেণ্টাৰ। এইটো PTC ফাৰ্ষ্ট গেট, এইপিনে ট্ৰেইনিং চেণ্টাৰলৈ সোমাই যায়। এইটো PTC ফাৰ্ষ্ট গেট। ইয়াৰ পিছতে আমি নামি যাম, ডাউন এটা আছে পাহাৰত, ডাউনটোত নামি গৈ দেখা পাইছে দূৰৰ পৰা, এইটো PTC ছেকেণ্ড গেট, অৰ্থাৎ পুলিচ ট্ৰেইনিং চেণ্টাৰৰ দ্বিতীয়খন গেট হয়। এইপিনে গাঁও আছে, আৰু গাঁও পাৰ হৈ নদী আছে, ডিক্ৰং নদীৰ নাম শুনিছে চাগে আপোনালোকে। ইয়াতে এইটো হ'ল আপোনাৰ পুলিচ ট্ৰেইনিং চেণ্টাৰ, PTC ছেকেণ্ড গেট। এইটো পাহাৰৰ মাজতে হয়, ওপৰলৈ উঠি যাব লাগে। এয়া আমি আহি পাইছোঁ বান্দৰদৰা, এইটো ষ্টেট বেংকৰ ব্ৰাঞ্চ হয়, এইটো বান্দৰদৰা ষ্টেট বেংক ব্ৰাঞ্চ। আৰু
আহি আছোঁ আমি অকণমান পাছতেই পাম, যিহেতু দিকংগুটি যিটো পোৱাৰীলৈ নামি যোৱা ৰাস্তাটো পাম। তাৰ আগতে এইটো আপোনাৰ আছে কাষতে SBI CSB ষ্টেট বেংকৰ CSB এইটো ৰাস্তা দিকংৰ পোৱাৰীলৈ যাব পাৰি, শিলবালি আনিব পাৰি। আৰু এইপিনে আপোনাৰ এখন বজাৰো আছে, বুধবৰীয়া বজাৰ বুলি কয়। আৰু তাৰ আগতে পোৱা যায় এটা আপোনাৰ মন্দিৰ, গংগা যমুনা মন্দিৰ বুলি কোৱা হয়। তো বৰ্তমান লকডাউন, গতিকে বজাৰ বন্ধ, বজাৰ দেখুৱাব নোৱাৰিম আজি। আৰু এতিয়া আমি পাহাৰৰ এটা ওপৰৰ অংশলৈ উঠি আহি আছোঁ। উঠি আহি আপোনাৰ পাম এটা পেট্ৰল পাম্প, অলপ তেল ভৰাই ল'ম। তো পেট্ৰল পাম্প পাইছোঁহি। তো আপোনালোকে দেখা পাইছে ৰাস্তাটো একচুৱেলি বহুত ওপৰলৈ আহি থাকিব লগা হৈছে। তো লেফ্ট ছাইডত এতিয়া এইটো পেট্ৰল পাম্প, গতিকে অলপ পেট্ৰল ভৰাই লওঁ। বাইকতো পেট্ৰল ভৰাবলগীয়া হৈ আছে। পেট্ৰল পাম্প পাইছোঁ। আমি পেট্ৰল পাম্পৰ পৰা ওলাইছোঁ মই এতিয়া বৰ্তমান, আৰু কাষতে দেখাইছোঁ এটা পাহাৰ আছে। তো ৰাস্তা এইটো একচুৱেলি পাহাৰটো আগতে খহে, ৰাস্তা ব্লক হয় এইটো পাহাৰ খহি। তো মানুহৰ মানে অহা যোৱাৰ বহুত অসুবিধা হয়। আগতে বহুত ৰাস্তাৰ কাষতে আছিলে, এতিয়া পাহাৰটো অলপ খহি সিফালে গুচি গৈছে। আৰু অলপ আগতে আপোনালোক কৈছিলোঁ গংগা যমুনা মন্দিৰ, এইখন দিকংগুটি দেখা পাইছে। অলপ আগতে এটা ৰাস্তা আছে ৰাইট চাইডে, ইপিনে গংগা যমুনা মন্দিৰলৈ নামি যাব পাৰি, দেখাই আছোঁ। এইটো দেখা পাইছে আপোনালোকে, এই কাষদি এইপিনেদি গংগা যমুনা মন্দিৰলৈ সোমাই যায়। আৰু এতিয়া আমি বান্দৰদৰা পাম আৰু। তো আপোনালোকে দেখা পাইছে ৰাস্তাটোৰ অৱস্থা বহুত বেয়া। মানে পাহাৰৰ পৰা বোকা মাটি খহি আহি ৰাস্তাটোৰ অৱস্থা বহুতেই শোচনীয় অৱস্থা হৈ পৰে। এতিয়া দেখা পাইছে বান্দৰদৰা বৰ্তমান দূৰৰ পৰা পাহাৰটো দেখা পাইছে, অৰুণাচল পাহাৰটো। আৰু আমি দূৰলৈ যাব নোৱাৰিম আৰু, কাৰণ আগত পুলিচ আছে দেখা পাইছোঁ। তো এতিয়া আমাৰ অৰুণাচললৈ যিটো সোমাই যোৱা গেট হয় যিখন, তো বান্দৰদৰা গেট, সেই গেটখন আপোনালোকে দেখা পাব লেফ্ট ছাইডত মই দেখাই আছোঁ আপোনালোকক। আৰু গেটখনৰ কাষতে এটা গণেশ মন্দিৰ আছে। গণেশ হনুমান মন্দিৰ ক্ষমা কৰিব, হনুমান মন্দিৰ আছে এইটো লেফ্ট ছাইডত। আপোনালোকক দেখাই আছোঁ। 2জন মানুহ আছে, লকডাউন যদিও। এইটো অৰুণাচললৈ সোমাই যোৱা বান্দৰদৰা গেট হয়, এখন দেখা পাইছে আপোনালোকে। এইটো দেখা পাইছে হনুমান মন্দিৰটোৰ কথা যে কৈছিলোঁ, এইটো ভূমিস্খলন হোৱা পাহাৰটো আপোনালোকক আকৌ এবাৰ দেখাই দিছোঁ। তো চাওক, ৰাস্তাৰ একদম নিচেই কাষতে আছিলে, খহি ৰাস্তাৰ পৰা আঁতৰাই নিয়াৰ পিছত এতিয়া কমি গৈছে পাহাৰটো যথেষ্টখিনি। হ'লেও এটা ভয়ংকৰ পৰিৱেশ আছে ইয়াতে এতিয়াও, বহুত ভয় লগা পৰিৱেশ। বিশেষকৈ বাৰিষা বৰষুণ বতৰত বেছি ভয় লাগে। আপোনালোকে চাই আছে আল্টিমেট লাইফ। তো আপোনালোকক মই এইখিনিতে দুটামান কথা ক'ব বিচাৰি আছোঁ যে আমাৰ কি হৈছে, নতুন বহুত ইউটিউবাৰ ওলাইছে। নতুন ইউটিউবাৰবিলাকে কি কৰে যে একচুৱেলি লাইক কমেণ্ট এণ্ড ছাবস্ক্ৰাইবৰ কাৰণে আপোনাৰ মানে এনেকুৱা হৈছে যে ইউটিউবৰ পৰা আপোনাৰ ফেচবুক এটা গ্ৰুপ হৈ গৈছে, যে ফেচবুক গ্ৰুপত কি কৰে যে মেছেজ কৰে 3 ছাবস্ক্ৰাইবাৰ ভিয়া 3 ছাবস্ক্ৰাইবাৰ এনেকুৱা টাইপ। তো মানে আপুনি তিনিটা ছাবস্ক্ৰাইব কৰক আৰু মই 3টা ছাবস্ক্ৰাইব কৰিম এনেকুৱা। কিন্তু কথাটো এনেকুৱা হৈ গৈছে যে আপোনাৰ একচুৱেলি এইটো ইউটিউব যিটো ট্ৰেণ্ড হৈ গৈছে, এইটো ভৱিষ্যতে আপোনাৰ একো ধৰণৰ প্ৰফিটেবল নহ'ব। কাৰণ যিসকল ইউটিউবাৰে ভিডিঅ'টো আপোনাৰ নিজে চাই বেলেগক পঠাই দিয়ে, তেওঁলোকে ভিডিঅ'টো প্লে' কৰিব 1 ছেকেণ্ড বা 2 ছেকেণ্ড আৰু লাইক কৰিব, কমেণ্ট কৰিব, ছাবস্ক্ৰাইব কৰিব, স্ক্ৰীনশ্বট দি দিব। তো সেই বস্তুটো একচুৱেলি প্ৰযোজ্য নহয়, আৰু আপোনাৰ ছাবস্ক্ৰাইবাৰৰ সংখ্যাটো পিছলৈ একচুৱেলি কমি যায়। এয়া একচুৱেলি নতুন ইউটিউবাৰসকলৰ কাৰণে মই এইটো মেছেজ দিব বিচাৰিছোঁ মোৰ ফালৰ পৰা। আৰু গতিকে সেইখিনি কৰাতকৈ আপোনালোকে নিজৰ ফ্ৰেণ্ড চাৰ্কুলৰ মাজত আপোনাৰ ইউটিউবটো
ভিডিঅ'টো ফৰৱাৰ্ড কৰক আৰু যিটো ভিডিঅ'ৰ কণ্টেণ্ট হয় কণ্টেণ্টটো ভাল কৰিব চেষ্টা কৰক। আপোনাৰ লগতে আমাৰ সকলোৰ কাৰণে ভাল হ'ব। বিলতে হালিছে ধুনীয়া পদুমি। একচুৱেলি বিলত ধুনীয়া পদুম ফুলা নাই, ৰেল লাইনৰ কাষৰ খান্দাত ভেট ফুল ফুলিছে, তাকে দেখুৱাইছোঁ আপোনালোকক। ঝক 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 ৰেল গাড়ী যায়, মইনাহঁতে দবাটো টিপি দি পেলাক চাই। আজি ৰেল লাইনত অলপমান খোজকাঢ়িব মন গ'ল, এই আপোনালোকৰ লগতে অকণমান ৰেল লাইনত খোজকাঢ়িছোঁ। আগতে বহুত সৰু অৱস্থাত আহিছিলোঁ, বহুত ৰেল লাইনত খেলিছিলোঁ আৰু আহিছিলোঁ। আকৌ আজি অকলশৰে মানে আহিছিলোঁ এইফালে, তো মনত পৰিল অকণমান ৰেল লাইনটো চাই যাওঁ আৰু ৰেল লাইনত অকণমান খোজ কাঢ়োঁ, সেইবুলি ৰেল লাইনত উঠিলোঁ। তো ভাল লাগে ন এনেকুৱা পৰিৱেশ। যদি এতিয়া ৰেল এখন আহি থাকিলে আৰু ভাল লাগিল হয়। তো লকডাউনৰ দিনবিলাক এনেকৈ আৰু সময়বিলাক পাৰ কৰিব লাগিব, আপোনালোকৰ লগত এনেকৈয়ে থাকিব লাগিব, তাৰ প্ৰতিতো উপায় নাই, কি কৰিম।